নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ১ নম্বৰ প্ৰশ্ন, বিহগী কবি বুলি কাক কোৱা হয়? উত্তৰটো হ'ব ৰঘুনাথ চৌধাৰী। ২ নম্বৰ প্ৰশ্ন, চন্দ্ৰয়ান-2 অভিযানত ব্যৱহাৰ কৰা লেণ্ডাৰখনৰ নাম কি? উত্তৰটো হ'ব বিক্ৰম। ৩ নম্বৰ প্ৰশ্ন, কোনটো শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায়? ইয়াৰ উত্তৰটো হ'ব নুমলীগড়। ৪ নম্বৰ প্ৰশ্ন, পাল বংশৰ শেষ ৰজাজনৰ নাম কি? উত্তৰটো হ'ব জয়াপাল। ৫ নম্বৰ প্ৰশ্ন, পুৰণি কালত দিল্লী কি নামেৰে জনা গৈছিল? ইয়াৰ উত্তৰটো হ'ব ইন্দ্ৰপ্ৰস্থ। ৬ নম্বৰ প্ৰশ্ন, ভাৰতত SPG অৰ্থাৎ স্পেচিয়েল প্ৰটেকচন গ্ৰুপ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব ১৯৮৮ চনত। ৭ নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ শেষ নাটখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ৰামবিজয়। ৮ নম্বৰ প্ৰশ্ন, অলপতে মহাৰাষ্ট্ৰ চৰকাৰে উদ্যোগ ৰত্ন বঁটাৰে কাক সন্মানিত কৰিছে? উত্তৰটো হ'ব ৰতন টাটা। ৯ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া কথাকবিতা ৰচয়িতাজনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। ১০ নম্বৰ প্ৰশ্ন, অসম ক্ৰিকেট সংস্থা কেতিয়া গঠন হৈছিল? উত্তৰটো হ'ব ১৯৪৮ চনত। ১১ নম্বৰ প্ৰশ্ন, বৰ্তমান ভাৰতৰ কিমানজনে পৰমবীৰ চক্ৰ পাইছে? ইয়াৰ উত্তৰটো হ'ব ২১ জনে। ১২ নম্বৰ প্ৰশ্ন, চিৰোহী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব মণিপুৰত। ১৩ নম্বৰ প্ৰশ্ন, হাৱা মহল ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব ৰাজস্থানৰ জয়পুৰত। ১৪ নম্বৰ প্ৰশ্ন, টোকলাই চাহ গৱেষণা কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব ১৯১১ চনত। ১৫ নম্বৰ প্ৰশ্ন, চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব নেপালৰ কাঠমাণ্ডুত। ১৬ নম্বৰ প্ৰশ্ন, ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ স্থান কি? ইয়াৰ উত্তৰটো হ'ব ভাৰত। ১৭ নম্বৰ প্ৰশ্ন, এছিয়াৰ বৃহত্তম কলৰ বজাৰখন ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব গোৱালপাৰা জিলাৰ দৰংগিৰি। ১৮ নম্বৰ প্ৰশ্ন, দাচিগাম ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব জম্মু কাশ্মীৰত। ১৯ নম্বৰ প্ৰশ্ন, অসমৰ ৰোমান্টিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? ইয়াৰ উত্তৰটো হ'ব তেজপুৰ। ২০ নম্বৰ প্ৰশ্ন, প্ৰথম অলিম্পিক খেলখন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব গ্ৰীচৰ এথেন্স চহৰত ১৮১৬ চনত। ২১ নম্বৰ প্ৰশ্ন, নগাঁও জিলাৰ কামপুৰত কিমান চনত অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব ১৯৯২